আজিৰ পৰা এক্সাম শেষ আৰু আজিৰ লাষ্ট পেপাৰ দিব গৈ আছোঁ। এতিয়া এক্সামত ৰাতিপুৱা ওলাই আহিছোঁ। গুড মৰ্ণিং সকলোকে, কি খবৰ? ৰাতিপুৱা আমি যেতিয়া ওলাই আহিলোঁ এক্সাম চেণ্টাৰলৈ, কাৰণ আজি লাষ্ট পেপাৰ আছে, আজিৰ পৰা আৰু পৰীক্ষা নাই। আৰু এইফালে আমাৰ সূৰ্য দেৱতাই আমাক চাউথ ইণ্ডিয়ান বনাম বুলি ভাবিছে নেকি নাজানো, পূৰা একদম পাৱাৰফুল কৰি দিছে। আৰু এনেকৈ আমি আহি পালোঁ ITI, য'ত আমাৰ এক্সাম চলি আছে। অলপ সোনকালে আহিলোঁ, সেইকাৰণে বোলো অকণমান ভিডিঅ' কৰি ৰাখোঁ। ইমান ধুনীয়া পৰিৱেশ পালে মানে মন চন ভাল লাগি থাকে। আৰু এনেকৈ আমি এক্সাম শেষ হ'ল, এক্সাম দিলোঁ, দি পেলাই ওলাই আহিছোঁ। গোটেইকেইটা ডিপাৰ্টমেণ্টৰ এক্সাম একেলগে শেষ হৈছে, গতিকে গোটেইকেইটা একেলগে ওলাই আহিলোঁ। আৰু এইফালে পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া, ভিতৰফালে ইমান ধুনীয়া। এতিয়াও বনাই আছে বাৰু, সম্পূৰ্ণ হোৱা নাই। গোটেই কলেজখন বহুতকেইটা ডিপাৰ্টমেণ্ট আছে চাগে, সেইকাৰণে বহুত ডাঙৰ হয়। আৰু গছবোৰ চাওকচোন, ফুলবোৰ ইমান ধুনীয়া, মানে এনেকুৱা ঠাই পালে মানে কি লাগে আৰু লাইফত, সুখী আৰু জীৱন মোৰ কাৰণে। আৰু এয়া ওলাই আহিলোঁ, মেমে ৰখিব দিছে অকণমান, এনে লাষ্ট এক্সাম বুলি ফটো উঠাম বুলি ক'লে, সেইকাৰণে অকণমান ৰখি দিলোঁ। আৰু ৰখাৰ লগতে অকণমান পৰিৱেশটোও চালোঁ, লগৰকেইজনীৰ লগতো অলপ কথা পাতিলোঁ, যিহেতুকে আৰু আমাৰ এক্সাম নাই আৰু লগে নহওঁ। দুদিন আছে বাৰু প্ৰেক্টিকেল, দুদিন প্ৰেক্টিকেল আছে, কালি আৰু পৰহি, তাৰপিছত আৰু এক্সাম নাই। এটাই বছৰ গুচি গ'ল এনেকৈ। আৰু এয়া চাওকচোন, পৰিৱেশটো ইমান ধুনীয়া। এনেকুৱা পৰিৱেশ পালে মোক আৰু একো নালাগে। কোনে এনেকুৱা পৰিৱেশ ভাল পাই জনাবচোন। আৰু ইয়াৰ লগৰজনী চবকে মানে মাতিছোঁ, আজি কাকো এৰা নাই। একবাৰ যদি এইজনীৰ লগত, একবাৰ সেইজনীৰ লগত, চবকে এনেকৈ মাতিছোঁ। আৰু চবৰে লগত মানে অলপ ভিডিঅ' কৰি ৰাখিছোঁ, যাতে মেমৰি হিচাপে থাকি যায়। আৰু কলেজখনো অকণমান ভিডিঅ' কৰি ৰাখিছোঁ, যাতে কলেজখনো মেমৰি হিচাপে থাকি যায়, যিহেতুকে তাত আমি পঢ়া নাই, কিন্তু তাতে আমি এক্সাম দিছোঁ যিহেতুকে। আৰু অকণমান দেৰিলৈকে ৰখি পেলাই দুটাই ওলাই আহিলোঁ। বাকীবোৰ গ'লে প্ৰায়। পুখুৰীটো চাওকচোন, ইমান ধুনীয়া, মানে গোটেই পৰিৱেশটোৰ কথা মানে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। ইমান ধুনীয়া এটা ঠাই, মানে য'ত স্বৰ্গৰ নিচিনা সুখ পাই বাৰু মই পাওঁ, বেলেগৰ কথা নাজানো। আৰু সেনেকৈ ওলাই আহিলোঁ। আৰু ৰ'দটোৰ কথাটো ক'বই নালাগে, ক'লোৱে অলপ আগত যে সূৰ্য দেৱতাই আমাক চাউথ ইণ্ডিয়ান বনাম বুলি ভাবিছে নে কি বনাম বুলি ভাবিছে নাজানো। আৰু মানে পূৰা একদম ফুল পাৱাৰ, অলপো মানে ভল্টেজ কমেই হোৱা নাই এতিয়ালৈকে। আৰু এনেকৈ ওলাই আহিলোঁ, যিহেতুকে উপায় নাই। মনটো বেয়াও লাগিছে আজি, ভালো লাগিছে। এটা কাৰণত ভাল লাগিছে যে পৰীক্ষা শেষ হ'ল, কিন্তু এটা কাৰণত বেয়া লাগিছে যে আজিৰ পৰা মানে আমাৰ লগৰকেইজন লগ নাপাওঁ। এটা বছৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ। এয়া কলেজ লাইফ কিজানে। আৰু এনেকুৱা মেমৰি বহুত আছে যিবোৰ কেতিয়াও পাহৰিব নোৱাৰোঁ। আজিলৈ ভিডিঅ'টি মানে কেনেকুৱা পালে জনাব। বাই বাই।